এভৰিৱান আমাৰ যেহেতু আজি এক্সাম শেষ হ'ব আৰু মই ইয়াত দেখিছেনে এক্সামৰ কাৰণে মই যাবলৈ ওলাই দিলোঁ গাইজ আৰু মোৰ ভিডিঅ'টো আপোনালোকে সকলোৱে ৱাচ কৰিব আৰু মই যিহেতু ভিডিঅ' দিব পৰা নাছিলোঁ এক্সামৰ কাৰণে তো আজি মোৰ এক্সাম শেষ হ'ব আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু মোৰ ভিডিঅ' আগলৈ পাই থাকিব সেইকাৰণে আৰু ফ'ল'টো কৰি দিব আজি আমাৰ ফাইনেল এক্সাম শেষ হ'ব আৰু আমি আহি আছোঁ চাওকচোন আজি যিহেতু শেষ হ'ব আৰু এয়া কলেজ পাই গ'লোহি ৰূপক মই দেখাই আছোঁ আৰু ভিডিঅ'টো একদম শেষলৈকে চাব তো গাইজ ফাইনেলি মোৰ এক্সাম খতম আৰু এক্সাম খতম হোৱাৰ পিছতে বহুত জোৰে ভোক লাগিছে কাৰণ মই ৰোজা ধৰা নাই কাৰণ মই এইকেইটা ৰোজা ধৰিব পৰা নাই এক্সাম চলি থকাৰ কাৰণে আৰু মই নেক্সট ভিডিঅ'ত চেহেৰি ভিডিঅ' দিম মই সেইদিনাখন মই ৰোজা ধৰিম নেক্সট ভিডিঅ'ৰ পৰা তাৰপিছত মই চাওমিন খাই লৈ পেলাই বজাৰ কেইটামান আছিলে কৰি ল'লোঁ কৰি আহি চিধা চানা ল'লোহি আৰু চানা লৈয়ে ঘৰলৈ বুলি গুচি আহিলোঁ কাৰণ বেছি দেৰি হৈ যাব যিহেতু আৰু এইফালে খজুৰ আৰু ষ্ট্ৰবেৰী কিবা কিবি লৈ ল'লোঁ খাবলৈ আকৌ নেক্সট ভিডিঅ'ত লগ পাম চেহেৰিত আজিলৈ আহিছোঁ বাই গাইজ